আপোনালোক সকলোকে সেৱা জনাইছোঁ। আজি এই নতুন খণ্ডটিত মই এজন মহান বিজ্ঞানীৰ কথা ক'বলৈ ওলাইছোঁ। তেখেতৰ বিষয়ে কোৱাৰ আগতে আমাৰ বহুতৰে থকা এটি নেতিবাচক চিন্তাৰ কথা কওঁ। আমি সততে ভাবোঁ যে ডাঙৰ ডাঙৰ সাফল্যৰ বাবে বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীৰ অতি দৰকাৰ। কিন্তু এই ধাৰণা যে ভ্ৰান্ত, তাক এই মহান বিজ্ঞানীজনৰ কথা জানিব পাৰিলে আপুনি অনুধাৱন কৰিব পাৰিব। এই মহান ব্যক্তিজন আন কোনো নহয়, তেখেতৰ নাম থমাছ আলভা এডিছন। এখেতৰ প্ৰত্যেকটি আৱিষ্কাৰে আধুনিক পৃথিৱীখনৰ উন্নতিৰ মূল চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হৈছে বিজুলী বাতিৰ বা বিজুলী শক্তিৰ আৱিষ্কাৰ। ভাবি চাওকচোন, এই বিজুলীৰ 1 মিনিট সময় অনুপস্থিতিত আমাৰ জীৱনবোৰ কেনেকৈ ব্যাহত হৈ যায়। কোৱা হয় যে এডিছনে বিজুলী শক্তিৰ আৱিষ্কাৰ কৰিবলৈ 10,000 বাৰ বিফল হ'বলগীয়া হৈছিল। ইয়াৰ অৰ্থ হ'ল তেখেতে বিজুলী আৱিষ্কাৰ কৰিবলৈ গৈ 10,001 বাৰ চেষ্টা কৰিবলগীয়া হৈছিল। ই আচৰিত নহয়নে? আমাৰ দৰে সাধাৰণ মানুহবোৰে 2-3 বাৰ চেষ্টা কৰিয়েই যদি বিফল হওঁ, তেনেহ'লে তাক চিৰদিনৰ বাবে এৰি নিদিওঁনে? থমাছ আলভা এডিছনৰ স্কুলীয়া শিক্ষা আছিল মাত্ৰ 3 মাহ। এই 3 মাহ স্কুলত পঢ়োঁতেই শ্ৰেণী শিক্ষকে ই বৰ কনফিউজ বা দুধুৰ মুধত পৰি থকা ল'ৰা, ইয়াৰ দ্বাৰা একো নহ'ব বুলি ইটিকিং কৰিছিল। ইয়াতে খং কৰি এডিছনৰ শিক্ষয়িত্ৰীৰ মাতৃয়ে আনুষ্ঠানিক শিক্ষাৰ পৰা তেওঁক উলিয়াই আনি ঘৰত পঢ়োৱাৰ ব্যৱস্থা কৰিছিল। আৰু আজি তেনে এক ডিগ্ৰী ডিপ্ল'মাবিহীন ব্যক্তিৰ কঠিন বৈজ্ঞানিক সূত্ৰ পঢ়ি পঢ়ি কতজনে PhD ডিগ্ৰী লৈছে তাৰ কোনো সীমা সংখ্যা নাই। এডিছনে প্ৰথমে ৰেলত বাতৰি কাগজ আৰু পাচলি বেচা কাম কৰিছিল। এনেদৰে তেওঁ মাহত আজিৰ হিচাপত 10-15 হাজাৰমান টকা আয় কৰিছিল। এই আয়ৰ সৰহভাগেই বিজুলী শক্তি আৱিষ্কাৰৰ বাবে কৰা গৱেষণাৰ কামত ব্যৱহাৰ কৰিছিল। তেনেকৈ ষ্টেচনত কাম কৰি থাকোঁতে এদিন ষ্টেচন মাষ্টাৰৰ 3 বছৰীয়া শিশু জিমি চলন্তত ৰেলৰ আগত পৰিল। এডিছনে তৎক্ষণাত নিজৰ জীৱনক তুচ্ছ কৰি শিশুটোক বচাবৰ বাবে, দুৰ্ঘটনাৰ পৰা বচাবৰ বাবে জঁপিয়াই পৰিলে আৰু শিশুটোক বচালে। ইয়াতে সন্তুষ্ট হৈ ষ্টেচন মাষ্টাৰজনে এডিছনক টেলিগ্ৰাফ অপাৰেটৰ প্ৰশিক্ষণ দিয়াই টেলিগ্ৰাফ অপাৰেটৰ হিচাপে ৰেলৱেৰ চাকৰিত মকৰল কৰালে। এই এডিছনে 12 বছৰ বয়সত এক বেমাৰত পৰি সম্পূৰ্ণভাৱে শ্ৰৱণ শক্তি হেৰাই পেলাইছিল। কাণেৰে নুশুনা কথাটোলৈ তেখেতে কৈছিল যে এইটো তেখেতৰ কাৰণে আশীৰ্বাদ আছিল, কাৰণ কাণেৰে নুশুনাৰ কাৰণে তেখেতৰ গৱেষণা কৰা কামত মনোযোগ দিয়াত বৰ সহজ হৈ পৰিছিল। ভাবি চাওকচোন, কি পজিটিভভাৱে লৈছিলে। 1847 চনত আমেৰিকাত জন্মগ্ৰহণ কৰা এই এডিছনে কৈছিল যে প্ৰকৃতিখনকে তেওঁ ঈশ্বৰৰ ৰূপত দেখে। তেওঁ কৈছিল, I don't believe in the God of theologians, but that there is a supreme intelligence that I don't doubt. এই মহান বিজ্ঞানীজনৰ আৱিষ্কাৰবোৰ হ'ল এডিছন ইফেক্ট, এডিছন লাইট বাল্ব, এডিছন স্ক্ৰু, এডিছন ফোনোগ্ৰাফ ডল, ইলেক্ট্ৰিক পেন, এডিছনিয়ান এপ্ৰ'চ, একাউষ্টিক টেলিগ্ৰাফী, কাৰ্বন মাইক্ৰ'ফোন, এথেৰিক ফ'ৰ্চ, ফ্ল'ৰস্কপি, ইলেক্ট্ৰিক পাৱাৰ ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম, গ্ৰাছহপাৰ টেলিগ্ৰাফী, কাইনেটস্কোপ, নিকেল আইৰণ বেটাৰী, ফোনোগ্ৰাফ, ফোনোমটৰ, টেলিগ্ৰাফ, জেনেৰেল ইলেক্ট্ৰিচিটি, etc. এখেতৰ জীৱনৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। প্ৰথম কথাটো হ'ল, উচ্চ সফলতা লাভ কৰিবলৈ আনুষ্ঠানিক শিক্ষাৰ কোনো প্ৰয়োজন নাই। দ্বিতীয়তে, সকলো কথাৰে এক ইতিবাচক দিশ আছে। তেখেতে কাণেৰে নুশুনা কথাটো ইতিবাচক হিচাপে লৈছিলে। তৃতীয় কথাটো হ'ল, এজন মানুহে ইচ্ছা কৰিলে অগণন চেষ্টাৰে অসাধ্য সাধন কৰিব পাৰে। আজি ইয়াত ইমানতে শেষ কৰিব খুজিছোঁ। আশা কৰোঁ কথাখিনিয়ে আপোনালোকৰ ভাল লাগিলে। আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।